নমস্কাৰ বন্ধুসকল, মই অমিত আপোনালোকৰ সন্মুখত আমি আজি কথা পাতিম মোবাইলৰ ওপৰত। ৰাতি বেছিকৈ মোবাইল ইউজ কৰিলে আমাৰ কি হয় তো চাওক। আমি ৰাতি মোবাইলটো যেতিয়া বেছিকৈ ইউজ কৰোঁ তেতিয়া আমাৰ মূৰৰ বিষ, চকুৰ প্ৰব্লেম, আনকি কেতিয়াবা আমি পৰি যাওঁ উজটি খাই। তো ঠিক আছে বন্ধুসকল, তো আহক আমি আজি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। চাওক, পোনপ্ৰথমে আপুনি আপোনাৰ প্লে ষ্ট'ৰটো অ'পেন কৰি ল'ব লাগিব আৰু প্লে ষ্ট'ৰটো অ'পেন কৰি কিনে আপুনি এটা এপ ডাউনলোড কৰিবলৈ, যি এপৰ নাম হৈছে নাইট মোড। আৰু এই নাইট মোডে আপোনাক কি কৰিব চাওক। তো চাওক, মই অলৰেডি ইনষ্টল কৰি থৈ দিছোঁ, তো মই আপুনি অ'পেন কৰাই আপোনালোকক দেখাই দি আছোঁ। তো এই নাইট মোড অপশ্যনটো আপুনি অ'পেন কৰিব। অ'পেন কৰাৰ লগতে আপুনি চাওক, ইয়াতে আপোনাৰ ব্ৰাইটনেছৰ লেভেল আহি গৈছে। আপোনাক যিমানখিনি লাগে আপুনি সিমানখিনি বঢ়াই ল'ব পাৰে, কমাই ল'ব পাৰে। তো ঠিক আছে বন্ধুসকল, আমি চাওক এতিয়া ষ্টাৰ্ট কৰি দিছোঁ। ষ্টাৰ্ট কৰাৰ লগে লগে ইয়াৰ পাৱাৰটো কমি গ'ল আৰু আপোনাক কিমান পাৱাৰত আপুনি ইউজ কৰিব খোজে আপুনি সেইখিনি পাৱাৰত আপুনি ইউজ কৰিব। আৰু আপুনি ইয়াক যেতিয়া ষ্টপ কৰি দিব তেতিয়া আপোনাৰ লেভেলে আহি থাকিব। তো চাওক বন্ধুসকল, যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি মোক জনাব।